নমস্কাৰ ডিটাৰমিনেণ্টৰ দ্বিতীয়টো সেশনলৈ মই মমি দেৱী পুনৰ তোমালোকৰ কাষলৈ আহিছোঁ। আজি আছে ডিটাৰমিনেণ্টৰ ধৰ্ম পাৰ্টিছ অফ ডিটাৰমিনেণ্ট। ডিটাৰমিনেণ্ট এটাৰ নিৰ্ণায়ক এটাৰ যদি আমি সকলোবোৰ শাৰী আৰু স্তম্ভক সাল সলনি কৰি দিওঁ তেতিয়াও ডিটাৰমিনেণ্টৰ মানৰ কোনো চেঞ্জ নহয়। অৰিজিনেল যিটো মান আছিলে সেই মানটোৰ সৈতে একে থাকিব। অৰ্থাৎ এনেকৈও লিখে ডিটাৰমিনেণ্টটো ডেল্টা ইকুৱেল টু যদি এনেকুৱা এটা হয় A1 A2 A3 নতুন এটা পাইছোঁ আমি ডেল্টা 1 বুলি, যাক আমি য'ত আমি কি কৰিছোঁ যে গোটেই শাৰীবিলাকক স্তম্ভ কৰি দিছোঁ আৰু স্তম্ভবিলাকক শাৰী কৰি দিছোঁ। তাৰ নামটো ধৰা এনেকুৱা লিখিলোঁ A1 B1 C1 A2 এই ফাৰ্ষ্ট ধৰ্মটোৱে কৈছে তাৰমানে ডেল্টা ইজ ইকুৱেল টু ডেল্টা 1। অৰ্থাৎ যদি শাৰীবিলাকক স্তম্ভ কৰি দিওঁ আৰু স্তম্ভবিলাকক যদি শাৰী কৰি দিওঁ তেতিয়াও ডিটাৰমিনেণ্টৰ মানৰ কোনো চেঞ্জ নহয়। ছেকেণ্ড প্ৰপাৰ্টিটো হ'ল যদি ডিটাৰমিনেণ্ট এটাৰ দুটা শাৰী বা দুটা স্তম্ভক যদি চেঞ্জ কৰোঁ তেতিয়াহ'লে তাৰ মানৰ ডিটাৰমিনেণ্টৰ মানটোৰ চিনৰ পৰিৱৰ্তন ঘটিব। মানটো একে থাকিব অৰ্থাৎ চিনটো চেঞ্জ হ'ব। কি কৈছে আমি ইয়াত কি কৰিছোঁ যে এই শাৰীটোক ইয়ালৈ নিছোঁ আৰু এইটো শাৰীক ইয়ালৈ আনিছোঁ, মানে ফাৰ্ষ্ট শাৰীটো থাৰ্ডলৈ গৈছে, থাৰ্ড শাৰীটো ফাৰ্ষ্টলৈ আহিছে আৰু মাজৰটো কিন্তু কোনো চেঞ্জ হোৱা নাই। এনেকুৱাত কি হ'ব নতুন যিটো ডিটাৰমিনেণ্ট ফৰ্ম হ'ল তাৰ মানটো অৰিজিনেল ডিটাৰমিনেণ্টৰ সৈতে চিনটোৰ চেঞ্জ কৰিব। অৰ্থাৎ ডেল্টা 1 ইজ ইকুৱেল টু মাইনাছ ডেল্টা। আগৰটোত আছিলে গোটেইকেইটাই চেঞ্জ হৈছিলে, মন কৰিছা আগৰ প্ৰথম প্ৰপাৰ্টিটোত গোটেইকেইটাই চেঞ্জ হৈছে, তেতিয়াহ'লে মানটোৰ চিনৰ কোনো পৰিৱৰ্তন নঘটে, কিন্তু এইটোত চিনৰ পৰিৱৰ্তন ঘটিব। ডেল্টা 1 ইজ ইকুৱেল টু মাইনাছ ডেল্টা। তিন নম্বৰটো প্ৰপাৰ্টি হ'ল যদি ডেল্টা ইজ ইকুৱেল টু কি লিখিছোঁ দুটা শাৰী একে মাজৰটো বেলেগ দুটা শাৰী একে। তাৰমানে যদি ডিটাৰমিনেণ্ট এটাৰ যিকোনো দুটা শাৰী বা যিকোনো দুটা স্তম্ভ যদি একে হয় আইডেণ্টিকেল হয় তেতিয়াহ'লে তাৰ মানটো সদায় 0। ডেল্টা 1 ইজ ইকুৱেল টু কি হ'ব তাৰ ভেলুটো 0। তাৰপিছত হ'ল 4 নম্বৰটো যদি ডিটাৰমিনেণ্ট এটাৰ কোনোবা এটা শাৰী বা কোনোবা এটা স্তম্ভক যদি এটা কেৰে কোনোবা এটা ধ্ৰুৱকেৰে যদি আমি পূৰণ কৰোঁ, কোনোবা এটা কনষ্টেণ্টেৰে যদি পূৰণ কৰোঁ তেতিয়াহ'লে ডিটাৰমিনেণ্টটোত কে গুণ হ'ব, তাৰমানে কে টাইমছ হ'ব তাৰ ৰিজাল্টটো। বুজাই দিছোঁ। নতুন ডেল্টা 1টো যেনিবা এনেকুৱা যে KA1
KA2 KA3 তাৰমানে K ৰে গোটেই শাৰীটো পূৰণ হৈছে তেতিয়া ডেল্টা 1 ৰ মান হ'ব K ডেল্টা বুলি আমি ক'ব পাৰোঁ ৰিজাল্টটো K ইনটু অৰিজিনেল ডেল্টাৰ যিটো ৰিজাল্ট আছিলে সেই ডেল্টাৰ লগত K পূৰণ কৰি দিলে যিমান হ'ব তাৰ সৈতে সমান 5 নম্বৰ প্ৰপাৰ্টিটো যদি ডিটাৰমিনেন্ট এনেকুৱা ফৰ্মত দেখাব পাৰিছে যিকোনো দুটা সংখ্যাৰ যোগফল হিচাপে হৈ আছে কোনবা এটা শাৰী বা কোনবা এটা স্তম্ভ তেতিয়া তাক এইটো ধৰণে প্ৰকাশ কৰিব পাৰি যে A1 B1 C1 A2 B2 C2 A3 ধৰম পাইছা কেনেকৈ কৰিলো A1 B1 C1 A2 B2 C2 A3 B3 C3 হেতুৱেদি এটা ডিটাৰমিনেন্ট ফৰ্ম হ'ল প্লাস যিডোখৰ এক্সট্ৰাকে প্লাস হৈ আছিল তাৰ দ্বাৰা আকৌ বেলেগ এটা ডিটাৰমিনেন্ট ফৰ্ম হৈছে lambda 1 B1 C1 lambda 2 B2 C2 lambda 3 B3 C3 এটো এটা ধৰ্মন পৰে আমি প্ৰশ্ন কৰি দেখুৱাম আৰু 6 নম্বৰ প্ৰপাৰ্টি এটা আছে যদি এটা ডিটাৰমিনেন্ট এনেকুৱা কৰিব A1 A2 A3 তাত ধৰা আমি এটা কাম কৰিলো R1 টো এনেকুৱাকে কৰিছো এটো এই প্ৰক্ৰিয়াটো কৰিব পাৰি RI = RI plus KRJ বা CI = CI plus RI = RI plus KRJ বা CI = CI plus KCJ দেখো পেদা আমি R1 টো কেনেকুৱা কৰিব খুজিছো R1 = R1 plus KR3 তেতিয়া হলে এটো হ'ব A1 plus KC1 A2 plus KC2 A3 plus KC3 B1 B2 B3 C1 C2 C3 তাৰ পিছত ইয়াৰ ঠিক আগৰ প্ৰপাৰ্টিটো যেটো শিকি আহিছিল হেতু মতে যদি আমি প্ৰকাশ কৰো এটো হ'ব A1 B1 C1 KC1 KC2 এটো জায়গা আমি লিখিব পাৰিম ডেল্টা বুলি ডেল্টা প্লাস ইয়াৰ পৰা k টো যদি বাহিৰলৈ উলিয়াই দিও ডেল্টা প্লাস k ইনটু আকৌ এটা ধৰ্মত পাই আছিল যে দুটা শাৰী বা দুটা স্তম্ভ দুটা ৰ বা দুটা কলম যদি আইডেন্টিক্যাল হয় যদি একে হয় তেতিয়া হলে তাৰ মানটো 0 হয় গতিকে k * 0 that means 0 অৰ্থাৎ ডেল্টা কি দেখিলো
যদি আমি কোনোবা এটা শাৰীক বেলেগ সেই শাৰীটো বা সেই স্তম্ভটো আৰু বেলেগ এটা শাৰী কে গুণেৰে পূৰণ কৰি যোগ কৰোঁ তেতিয়াও অৰিজিনেল ডিটাৰমিনেণ্টৰ সৈতে মানটো একে থাকে অৰ্থাৎ ডেল্টা ইজ ইকুৱেল টু আমি এইখিনি প্ৰক্ৰিয়া কৰিলোঁ এইখিনি প্ৰক্ৰিয়া কৰা স্বত্তেও লাষ্টত গৈ দেখিছোঁগৈ যে তাৰ ৰিজাল্টটো ডেল্টাৰ সৈতে সমান হয় এইকেইটাই হৈছে ডিটাৰমিনেণ্টৰ মেইন প্ৰপাৰ্টি আৰু এইকেইটাৰ ওপৰত বেছ কৰি আমাৰ বহুতকেইটা কুৱেশ্যন কৰিবলগীয়া আছে আমাৰ ফাৰ্ষ্ট অনুশীলনীটো ফাৰ্ষ্ট এক্সাৰচাইজ যিটো আছে তাত প্ৰপাৰ্টি ইউজ কৰিয়ে বহুত কাম কৰিবলগীয়া আছে ইয়াৰ পিছৰটো ভিডিঅ'ত মই এক্সাৰচাইজখিনি কৰিবলৈ চেষ্টা কৰিম আজিলৈ সামৰিছোঁ